Hello guys, good morning. মই এটা জন আপোনাৰ আপোনালোক চাৰানত মোৰ ইউটিউব চেনেল ফেচ কৰিবলৈ বহুত দিনৰ পিছত একচুৱেলি বহুত দিন বিজি আছিলোঁ, ভিডিঅ' যে বনোৱা নাছিলোঁ, কিন্তু বহুতে কৈ আছে ভিডিঅ' ক'ত কিন্তু ভিডিঅ' একচুৱেলি বনাবলৈ টাইম পোৱা নাই। এয়া আজি আৰু কি কৰিব, আজি এতিয়া বন্ধৰ দিন মানে কি একচুৱেলি গুৱাহাটীত নাই, এতিয়া গুৱাহাটী ঘৰতে আছোঁ। তো মানে মই ডাইৰেক্ট চলি আছিলোঁ, আমি কৈছিলোঁ তো প্ৰিপাৰেশ্যন চলাই আছোঁ আৰু নে কি কয়। বাকী নিকি তোমাৰ খবৰ কেনেকুৱা? অলপ হ'লেও ক্ষীণাইছো নেকি বাৰু জনাবচোন। ক্ষীণাইছো এইবোৰ ট্ৰেন্সফৰ্মেশ্যন ভিডিঅ' আহি আছে, ট্ৰেন্সফৰ্মেশ্যন ভিডিঅ' পিছত দিম লাহেকৈ। তো আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলো চাগে ভালেই আছে নহয় জানো। তো বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ সকলো ব্যস্ত আছিলে, নিকিও বিজি আছিলে, ময়ো বিজি আছিলোঁ। আজি ভাবিলোঁ যে নাই ঘৰতে আছোঁ যিহেতু, তো কেমেৰাটো দাঙি লওঁ আৰু ভিডিঅ' অকণ বনাওঁ, কাৰণ আপোনালোকৰ লগতো বহুত দিন ইণ্টাৰেকশ্যন হোৱা নাই, আপোনালোকৰ লগত বহুত দিন আমাৰ চাগেই মুখকেইখন দেখা নাই। তো মুখকেইখন আজিৰ পৰা দেখিব একেবাৰে। তো ব'লক বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টোত কি কৰোঁ এতিয়া আমি চব ডাইলত আছে নে ডাইৰেক্ট চিকেন বনাম। ইয়াত চিকেন আনিছোঁ, এয়া আছে অলমষ্ট 1 পোৱা চিকেন। তো কেনেকৈ বনাওঁ মই দেখাই আছোঁ। আমাৰ লগত জড়িত হৈ থকা ভিডিঅ'টোত কেনেকৈ চিকেনটো বনালোঁ আপোনালোকক দেখুৱাম। ডাইৰেক্ট চিকেন যাতে আপোনালোকৰ ঘৰত বনাই খাব পাৰে, বহুত টেষ্টি হয়। উইদাউট অইল বনাম, উইদাউট মাছালা বনাম। আমাৰ এই চব আদা নহৰু, এই নহৰু আছে, এয়া আদা লৈছোঁ, এই আদা নহৰু জলকীয়া দি বনাম, বেক কৰিম একচুৱেলি। তো কেনেকৈ বনাম চাই থাককচোন, খাবলৈ কিন্তু বহুত ধুনীয়া হয়। নে কি কি কোৱা নিকি, খাবলৈ কেনেকুৱা হয়? মই কি বনাইছো দেখাই দিয়া আকৌ। নিকিয়ে একচুৱেলি দালিয়ে হয়, কিন্তু বনাইছা? দালিয়ে দালিৰ নেমু চেপি গুটি কচু দিছোঁ। এয়া কচু দিছে, দালি বনাই আছে নিকিয়ে মাহঁতৰ কাৰণে। তো ব'লক আমি চিকেনৰ প্ৰিপাৰেশ্যনটো কৰোঁ নে কি কয়। তো চাওক, আদা নহৰু আৰু দুটা জলকীয়া এনেকৈ দিছোঁ। এইখিনি এতিয়া অকণমান পিচি লওঁ, মানে গ্ৰাইণ্ড কৰি লওঁ মিক্সাৰত। তো ব'লকচোন, এইটো আমাৰ মিক্সাৰত আমি গ্ৰাইণ্ড কৰি ল'ম এনেকৈ। এক মিনিট ৰখক দেই। এতিয়া আমি গ্ৰাইণ্ড কৰি এনেকৈ পেষ্টটো বনাই দিলোঁ। এতিয়া এইখিনি আমি যিখিনি লৈছোঁ এইখিনি অকল চিকেন ব্ৰেষ্ট লৈছোঁ, বেলেগ লোৱা নাই, চিকেন ব্ৰেষ্ট। ইয়াতে প্ৰথম অলপ দিম আমি এনেকৈ নিমখ দিম। নিমখ অকণ দি দিওঁ, কাৰণ নিমখটোতো মেইন ইনগ্ৰিডিয়েণ্ট ন, সেইকাৰণে বেছি নিমখো নিদিব। তাৰপিছতে আদা নহৰু যিখিনি পেষ্ট বনালোঁ, পেষ্টৰ পৰা অলপ আমি এনেকৈ পেষ্টটো দি দিওঁ। আদা নহৰু আৰু জলকীয়া পেষ্ট সানিব লাগিব। ইয়াতে আৰু দুটামান বস্তু দিব লাগিব। এইখিনি চব আমি সানি লৈছোঁ। আৰু মই কোনো প্ৰফেচনেল কুক নহয়, গতিকে চামুচৰ হিচাপ মোক নিবিচাৰিব, মই নিজৰ আন্দাজ মতে মই দি লৈছোঁ এইখিনি। ইয়াতে দিম ৰ'ব, ইয়াতে দিম 100 পৰা এনেকৈ আমি চয়া চচ লৈছোঁ, চয়া চচ অকণ দি দিছোঁ, ডাৰ্ক চয়া চচ দিছোঁ এইটো। ঠিক আছে, হৈ যাব সিমানখিনি যথেষ্ট। আৰু দিম ইয়াতে নেমু চেপি, অকণমান নেমু চেপি দিছোঁ। নেমুটো দিলে ইয়াৰ ফ্লেভাৰটো বহুত ধুনীয়া আহে একচুৱেলি। নেমুটো দি দিছোঁ, মই এনেকুৱা 1 টুকুৰা দিলোঁ, কাজি নেমু 1 টুকুৰা দিছোঁ, আৰু আধা আছে আৰু দিয়ে দিম, দি দিছোঁ এনেকৈ দি পেলাই। দিলে এতিয়া এইখিনি একদম মজা আছে, একদম পুৰা ৰেপি এনেকৈ সানি লওক। যাব খলংকৈ উল্টুং কৰক যেনেকৈ কৰে আৰু কৰি লওক। আৰু চাব, মই চিকেনটো এনেকৈ অলপ অলপ কাট কৰি লৈছোঁ, যাতে বস্তুখিনি সোমাই যায়। বেছি নহয়, ডিপ কাট নহয়, অলপ অলপ কাট কৰি লৈছোঁ ওপৰৰ স্কিনটো। এনেকৈ মেৰিনেট কৰা হৈ গৈছে, এইখিনি আমাৰ দেখিছে। এনেকৈ আপুনি মেৰিনেট কৰি ল'ব পাৰে। মেৰিনেট কৰা হৈ গ'ল। এতিয়া এইখিনি আমি ৰাখিম অকণমান ফ্ৰিজত, যাতে বস্তুটো ছেটিং হয়। অ'কে, খুলি দিয়া অলপ, ওপৰটো খুলি দিয়া। ডিপ ফ্ৰিজত আমি ৰাখোঁ, তেতিয়া বেছি তেতিয়া ভালকৈ ছেট হ'ব বস্তুটো। অহ' ইয়াতে ব্লেক পেপাৰ দিব থাকি গৈছিলে, চৰি। ইয়াতে আমাৰ থাকি গৈছিলে, অকণমান জালুকৰ গুড়ি দি দিওঁ, অকণমান জালুকৰ গুড়ি। চিকেন একদম পূৰা সানি লৈছোঁ আৰু বুজিছে নাই, এনেকৈ উল্টুং পুল্টুং কৰি দিছোঁ। গোটেইখিনি একদম এনেকৈ থপক মাৰি দিছোঁ। আৰু এতিয়া থৈ দিম ফ্ৰিজত।
দেখো কি ফ্ৰিজটো খোলা এয়া আমি থৈ দিলোঁ এইটো প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে আমি ৰাখিম তাৰপিছত আমি বাকী প্ৰচেছটো আৰম্ভ কৰিম দেখিলে এইটো ডাইৰেক্ট চিকেনটো আমি বনালোঁ মানে বনোৱা নাই একচুৱেলি মেৰিনেট কৰি থৈছোঁ আৰু এতিয়া আমি কি কৰিম এতিয়া বনাম বইল ভেজ লগত আছে বইল ভেজ কি বনাম কি বইল ভেজ কি বনাম ভোল বনাই দিম বইল ভেজ এতিয়া বনাম ভোলৰ বইল বনাম ভোল আৰু বিলাহী সেইটো বইল কৰিম আজি মই আপোনালোকক ডায়েটৰ ৰেচিপি দেখুৱাই আছোঁ আপোনালোকে শিকক সুস্থ থাকক বলক এতিয়া ভোলটো কাটি লওঁ তাৰপিছত মই বইল বনাওঁতে দেখুৱাই আছোঁ আপোনাক এইখিনি আমি বইল ভেজৰ কাৰণে ভোল আৰু বিলাহী কাটিলোঁ 2টা মান ধনিয়া পাত লৈছোঁ বাকী মায়ে বনাই আছে চিকেন চুপ লোকেল চিকেনৰ চুপ আৰু আমি খাই আছোঁ চিকেন ব্ৰেষ্ট এয়া চব এইখিনি বইল বনাওঁতে দেখাই আছোঁ হেল্ল' তো আপোনালোকে তো আমাৰতো পোৱালিকেইটাক দেখাই দি বহুত দিন হ'ল চাগে প্ৰায় মাহ মানে হ'ল তো এইকেইটা এতিয়া কেনেকৈ পঠিয়াইছোঁ চাব নেকি ৰ'ব কৈ আছোঁ ভিতৰলৈ এই চাওঁ এইকেইটা চাওক কিমান পঠিয়াই গ'ল চাওক তেদি সিহঁতৰ নামকেইটা আপুনি জানে নাই এইটো হৈছে চিম্বা ঠিক আছে এইটো হৈছে আমাৰ লাঠু ইয়াৰ নামটো আমি লাঠু দিছোঁ লাঠু আহিছোঁ আমাৰ টেডি এইটো আমাৰ টেডি 3টা আছেগৈ বাকীকেইটা গ'ল বাপৰে যি উৎপতীয়া হৈছে না চাব দেই এইকেইটা টেডি লাঠু মহা উৎপতীয়া এই 2টা 3টাই কৈছোঁ কি 2টা কম 3টাই মেল আছে বাকী গোটেইকেইটা গ'ল ঘৰা ঘৰি গ'ল জানে নিব কাৰণ 10টা পোৱালিটো ৰাখিবৰ কাৰণে অলপ দিগদাৰ হয় তো যোনে মোক লগ বহুতে কণ্টেক্ট কৰিছিলে তো তেওঁলোকক দিয়া হ'ল তো এইকেইটা আছেগৈ এতিয়া 3টাৰে এইটো যাব নৱদাৰ ঘৰত মোৰ লগৰ দাদাৰ হয় তাৰ তাত যাব ইয়াৰ নাম চিম্বা নৱদাই চিম্বা ৰাখিছে ইয়াৰ নামটো আমিও চিম্বা বুলি কৈ থৈ দিছোঁ চব গ্ৰ'থ দেখিছে নে কেনেকুৱা আজি সিহঁতৰ 47 ডেইজ ইহঁতৰ গ্ৰ'থ চাব নেকি ৰ'বা দেই আৰু দাঙিবই নোৱাৰে দেখিছে নাই দেখিছে 1 মিনিট ৰ'ব দেই কোনোবাই দৰ্জাকেইটাখন মানে মাৰি থৈ দিব লাগে কাৰণ নহ'লে এইকেইটা ওলাই চিলাই যে তো দেখিলে এইকেইটা পোৱালিকেইটা উৎপাত দেখিছে দৌৰি চাব দেই টেডি এইটো আচল নাম আমি তাক ঘৰত লাঠু বুলি মাতো এনে তাৰ নাম দিছোঁ আমি পকো দিছোঁ এইটো উৎপাত কাজিয়া লাগিলে চাব দেই এতিয়া বৈদ্য কাজিয়া লাগে সিহঁতক মানে A few inches later. একদম চিম্পলকে বনাম বইল ভেজটো একদম চিম্পল বইল মানে যি বইল আৰু জাষ্ট মানে অকণ ফ্লেভাৰ দিবৰ কাৰণে ইয়াত অকণমান আৰু 2টা মান ধনিয়া পাত লৈছোঁ এই পৰিয়ে গৈছে 2টা মান ধনিয়া পাত লৈছোঁ আৰু অকণমান আদা নহৰু অকণ পেষ্ট আৰু কুকিয়ে বনাই আছে চাটনি বনাই আছে মই এইখিনি অকণমান নৰসিংহ দিছে নৰসিংহ অলপ দি দিম জাষ্ট ফৰ ফ্লেভাৰ আৰু মানে ফ্লেভাৰ নহ'লে খাব নোৱাৰি সেইখিনি কৰি আছোঁ খাবতো পাৰিব লাগিব ন চব কিমান বইল কাম আজি তেল নোখোৱা আজি আমাৰ 1 মাহ হৈ গ'ল কিজানি আমি তেল মুখতে দিয়া নাই ক'বলৈ গ'লে বইলে খাই আছোঁ এতিয়া আহি এইটো সপ্তাহত আমাক চিকেন দিছে জাষ্ট এইবাৰ তো বহুত দিনৰ পিছত নন ভেজো খাবলৈ পাইছোঁ চিকেন খাইছোঁ বহুত হেপী সেইকাৰণে আৰু এইখিনি এটা চাটনি বনাই আছে এইটো বনাইছে কুকিয়ে ৰ'ব এইটো এটা বিলাহীটো পুৰি লৈছে 2টা জলকীয়া পুৰি লৈছে মান ধনিয়া লৈছে অলপ নহৰু লৈছে আদা লৈছে নৰসিংহ পাত আছে এইখিনি বস্তু দি পেলাই তাত মানে চাটনি এটা বনাব যিটো আমি গ্ৰিল চিকেন আমি অইল ফ্ৰী গ্ৰিল চিকেন বনাম তাত চাটনি এটা লৈছোঁ আমি ক'তো অইল ইউজ কৰা নাই চব অইল ফ্ৰী খানা অইল টোটেলি বাদ কাৰ্বছ টোটেলি লোৱা নাই অনলি প্ৰটিন ভিটামিন আৰু চলি আছে কি ভিটামিন লৈ আছোঁ কেলছিয়াম লৈ আছোঁ বাছ ইমানে চলি আছে মানে কাৰ্বছ জীৱনৰ পৰা নাইকিয়া হৈ গৈছে ভাতটো মুখ নেদেখা বহুত দিনেই হ'ল ভাত খুৱাই নাই ভাত ৰুটি টোটেলি বাদ তো ঠিক আছে বাৰু এতিয়া কথা কৈ থাকিলে কেৰাহী এতিয়া মোৰ জ্বলি যাব বলক প্ৰথমতে কেৰাহীখনত এনেকৈ ডাইৰেক্ট সুদাকৈ অকণ আদা নহৰু অকণমান পেষ্ট দি দিছোঁ অকণমান
ঠিক আছে লাগি যাব নহ'লে এতিয়া আমি ফুলখিনি বিলাকে বাছ দি দিছোঁ এতিয়া ফুলখন দিছোঁ তেনেকৈ লৰাই দিওঁ অলপ কাম খতম আৰু কৰিবলগীয়া একোৱেই নাই ইয়াতে মই কেমেৰা ধৰোঁতে মোক কেৰাহীয়ে বেকাৰ হৈ গৈছে ট্ৰাইপড নাই যে আজি এতিয়া কি দিব লাগিব এতিয়া নিমখ দিব লাগিব নিমখ অকণমান নিমখ দি দিম সোৱাদ অনুসৰি নিমখটো আমি দি দিলোঁ মই আজি ৰেচিপি বনোৱা নিচিনাহে লাগিছে একেবাৰে যেনেকৈ কৈছোঁ এইপিনে মাৰ একদম পূৰা এইটো কি কয় চিকেন চুপ বনি আছে একদম পূৰা হুলস্থুল কৰি আছে তো ৰখকচোন দেখিছোঁ মই লৰাই লওঁ মোক কেমেৰা ধৰিবৰ কাৰণে হাত এখন ইয়াতে কেঁচা জলকীয়া এনেকৈ দুটাও ভাঙি দিছোঁ এইবোৰ নিজৰ সোৱাদ অনুসৰি যেনেকৈ যোনে যি দিয়ে আৰু বাছ হৈ গ'ল মইতো গেছটো কমাই এতিয়া ঢাকি দিম ঢাকি অলপ সময় পিছত এটা পানী ওলাব নিজে ভুলটোৰ পৰাতো নিজে পানী ওলাবই তাৰ অলপ পানী দি দিম বাছ কাম খতম উতলিব এতিয়া সিজিব আমি খাই দিম একদম সহজ ৰেচিপি ভুলটো কেৰাহীত দিলোঁ অকণমান আদা নহৰু পেষ্ট দিলোঁ কোনো তেল দিয়া নাই দুটা জলকীয়া ফালি দিছোঁ কেঁচা জলকীয়া দুটা ফালি দিছোঁ আৰু অকল চিৰি কৰিবলগীয়া হৈছে দেই কাৰণ প্ৰেছাৰে বহুত ডিষ্টাৰ্ব কৰি আছে তো এইখিনি জুইটো এতিয়া কমাই দিছোঁ অকণ পানী দিছোঁ সিজিব বাছ খাই দিয়া আৰু বেলেগ একো নালাগে তো জড়িত হৈ থাকক পিছত বনাই হোৱাৰ পিছত দেখুৱাই আছোঁ আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাওঁ এইটো আপোনালোকে কি বুলি কয় বাৰু ৰ'ব এক মিনিট ভালকৈ এইটো আপোনালোকে কি বুলি কয় বাৰু জেনেৰেলি চবে কমলা বুলি কয় কিন্তু মই কিনিব যাওঁতে প্ৰথম গম পালোঁ এইটো কমলা নহয় এইটো মাল্টা বুলি কয় মাল্টা এইটো তো এতিয়া মাল্টা খাওঁ এটা মাল্টা খাব লাগে তো এটা খোৱা নাই কিন্তু অকণমান লৈছোঁ মাল্টা অকণমান এইখিনি খাম এতিয়া তো দেখিলে মাল্টা ময়ো প্ৰথম শুনিছিলোঁ একচুৱেলি দেখিবলৈ একদম পূৰা কমলাটোৰ নিচিনা একে আপুনি যদি দোকানত যদি যায় আপুনি দেখিব যে কমলাৰ নিচিনা উলিয়াই আছে ফল মূলৰ দোকানত মই এতিয়া প্ৰথম কমলা কাৰণে কৈছে কমলা নহয় ন দাদা তোমালোক কি এইটো বোলে মাল্টা মাল্টা তাৰপিছতে চালোঁ যে চাৰ্চ কৰিলোঁ একচুৱেলি কাইণ্ড অফ মানে কমলাই হয় কিন্তু এইটো মানে মাল্টা বুলি কয় একচুৱেলি কমলা বুলি নকয় অকণমান ডাঙৰ কমলাতকৈ কিন্তু টেষ্টটো কমলা নিচিনাকৈ খাই চাবচোন কেতিয়াবা বেয়া নালাগে একদম কমলা নিচিনা একে লাগে ভাল হয় আৰু বহুত ভাল চাইট্ৰিক এচিড আছে আৰু বৰ্তমান সময়ত যিটো চিটুৱেশ্যন চলি আছে ক'ভিডৰ এইবিলাকৰ কাৰণে এইবিলাক বস্তু বহুত ভাল অলপ খাব সেইবিলাক হে গাইজ তো চাওক এনেকৈ আমাৰ বইল ভেজখিনি হৈ গ'ল একদম তেল যেনে অকল খালি নিমখ দিছিলোঁ ইয়াতে খালি ধনিয়া পাত কেইটামান আৰু নৰসিংহ পাত কাটি দিলোঁ কিমান সহজে দেখিছে এনেকৈ বইল হৈ যায় আমাৰ গাইজ তো এনেকৈ চাওক এখন চিলভাৰ ফইল পেপাৰ এখন ট্ৰেখনত আমি এনেকৈ চিকেনখিনিকে দি ল'লোঁ এতিয়া আমি অভেনটো কৰি লওঁ প্ৰি হিট তো চাওক অভেনটো এতিয়া মই এইটো ছেট কৰিম 250 ডিগ্ৰী চেণ্টিগ্ৰেডত এইটো ঠিকে আছে কুক এইটো আমি ছেট কৰি ল'ম দুই পিনে হিটটো আহিব পৰাকৈ আৰু এইটো মই দিম 10 মিনিটমান প্ৰি হিট হৈ থাকক অলপ গৰম হৈ থাকক অভেনটো যাতে বনাবলৈ পিছত সুবিধা হয় তেনেকৈ বুজিছোঁ অভেনটো হৈ লওক তাৰপিছত আমি দি দিম চিকেনটো এই ৰাইচ তো অভেনটো প্ৰি হিট হৈ গৈছে এতিয়া আমি দেখিছোঁ অকণমান গাৰ্লিক মানে পিঁয়াজ কাটি তেনেকৈ সোমোৱাই দিওঁ এখন আৰু সোমোৱাই দিলোঁ ঠিক আছে দি পেলাই এখন বন্ধ কৰি এইবিলাক ছেফটি গ্ল'ভছ দেই এইবিলাক পিন্ধি ল'ব আৰু এইটো মই এতিয়া ছেট কৰি দিম আপোনাৰ 25 মিনিট অলমষ্ট 25 মিনিট মই ছেট কৰি দিছোঁ 25 মিনিটৰ পিছত এইটো হৈ যাব তাৰপিছত মই আপোনালোকক দেখুৱাম হে গাইজ তো আমাৰ খানা ৰেডি হৈ গ'ল তো আমাৰ খানা প্লেটখন চাব নেকি ৰ'ব দেখাই আছে এখন চাওক আমাৰ খানা প্লেট এয়া বইল ভাজি এয়া তিয়ঁহৰ চালাড এইটো আমি যিটো চিকেনটো হেৰি কৰিছিলোঁ গ্ৰিল কৰিছিলোঁ এইটো আৰু এইটো চাটনিটো এইটো হৈছে আমাৰ ডায়েট খানাটো দেখি কেনেকুৱা পালে জনাবচোন আমাক কমেণ্ট কৰিবলৈ নাপাৰিব আৰু যদি ফুল যদি ৰেচিপিটো লাগে আপোনাক দেখিলে ৰেচিপি নোট চব দেখিলে তিয়ঁহটো মানে চিকেনটো হৈ গ'ল তাৰপিছত আমি পিচ পিচকৈ কাট কৰি দিলোঁ নিজৰ জোখত তো এতিয়া আমি খাওঁ আপোনালোকেও এনজয় কৰক তো আমি খাওঁ দেই যিয়ে নকওক খানাটো বহুত টেষ্টি হৈছে বিশেষকৈ ফুলৰ ভাজিটো খুবেই কেনেকুৱা হৈছে ফুলৰ ভাজিটো আৰু চিকেনটো কেনেকুৱা পাইছা মই চিকেন খোৱাই নাই অ'কে চিকেনটো ভাল হৈছে আমাৰ নিজে খাই নিজে টেষ্ট কৰিছোঁ নিজৰ প্ৰশংসা নিজে কৰিছোঁ Hey guys, good evening. অলপ জিৰালৈ জিৰা খাই উঠি আহিছোঁ
সি এটা বস্তু দেখুৱাল যিহেতু খাব নোৱাৰো কিন্তু বেলেগৰ কাৰণে একো আকৌ এটা কেক বনাইছে এটা কেকটো দেখুৱাও বুলি ভাবিলো তো চাই লওকচোন কেকটো এতিয়া অকমান বাকী আছে কাৰিকৰী কেকটো সম্পূৰ্ণভাৱে দেখুৱা নাই কাৰিকৰীখিনি দেখুৱাই দিম দেখুৱাই দিছো চাই লওক তো চাওক কেকটো তো আজি কেক অৰ্ডাৰ আছিলে এইটো 1 kg বাটাৰ স্কটছৰ হয় তো হৈ গ'ল কেকটো ইয়াৰ ওপৰত নাম লিখিব হেৰি কৰিব সেইখিনি স্পেচটো ৰখা হৈছে আপোনালোকক যদি তেনেকুৱা যদি কেক লাগে পাৰ্টি বা কিবা কাৰণে আমি আগতে কৈছো আমি কেকৰ অৰ্ডাৰ লওঁ আমাক জনাব ডেছক্ৰিপশ্যনত মই কেকৰ লিংক মানে ক'ৰ পৰা অৰ্ডাৰ কৰিব পাৰি মই তাৰ লিংকটো দি দিম আমি ইনষ্টাগ্ৰামত এটা একচুৱেলি পেজ আছে কুকি এই পেজটো মই দি দিম আহি যাব আপোনাৰ তলত আহি যাব নামটো মই ভিডিঅ'টো দি দিম তলতে তাত আপোনালোকে কেক চাব পাৰে কেক অৰ্ডাৰ দিব পাৰে কণ্টেক্ট কৰিব পাৰে নহ'লে আমাক ফেচবুকত বা এই ইউটিউবত আমাক কমেণ্ট কৰি পেলাই আমাক কেক অৰ্ডাৰ দিব পাৰে আৰু বাকী নেকি খবৰ খাতি কোৱা কেনেকুৱা খবৰ খাতি বহুত দিনটো নাই এই কিছুমান কি ক্ষীণাই গৈছে দেখিছো ক্ষীণাই গৈছে নেকি একদম নাইকিয়া হৈ গৈছে মোৰ ওজন অকণতে পৰিলে ষ্টেবিলে হৈ আছে এক মাহত 10 কেজি কমাইছে ৰাইজে হ'ব 10 কেজি কমাইছে ধেমালি নিজৰ নোকোৱা কেলে 13 কেজি নাই মোৰ নাই কমা মোৰ বহুত বাকী আছে নোকোৱা কিয় নিজে তো কোৱা সেয়া কি কেমেৰাত দেখুৱাইছানে কি চুলি পকিছে মই যে আজি ৰং কৰিলো কালাৰ আজি ৰং কৰিছে অলপ আহিছে স্লাইট বাদ দিয়া তোমাৰ চুলি কাম নাই তো আজি চব বতৰটো কি ধুনীয়া বতৰ একদম ডাৱৰীয়া বতৰ আমাৰ দেখিছেনে এইটো পুখুৰী হৈ গৈছেগে একচুৱেলি পুখুৰীৰ কাৰণে খান্দিছিলে কিন্তু বৰষুণৰ পানী ভৰি একচুৱেলি পুৰা পুখুৰী হৈ গ'ল আৰু তো বাকী আৰু দিনটোত দেখিলে আমি আজি ডাইৰেক্ট চিকেন বনালো কিন্তু বেছি নেকি চিকেনটো কি টেষ্টি হৈছিলে নাখাওঁ বুলি আজি ৱাটাৰ ফাষ্টিং কৰিছে মানে দেই সেইদিনাখন একদম পুৰা লোভত একদম পুৰা খাই দিলে সেইদিনাখন পুৰা লোভত একদম পুৰা খানা খাই দিলে ৱেটটো বাঢ়িও সেইকাৰণে বোলে আজি বোলে ৱাটাৰ ফাষ্টিং আজি চিকেনটো যে এক নম্বৰ হৈছিলে কৈছে না মিকি আজি মোক ভুকি আছে মই নাখাওঁ কাৰণে আজি ভালকে চিকেন বনাইছে ঠিক আছে বাৰু এতিয়া আমাৰ টাইম হৈছে কেইটা বাজিছে 5:10 হৈছে মেছেজ একচুৱেলি ক'বলৈ গ'লে কি আৰু ডায়েট মিনছ এইটো নহয় যে একেবাৰে নোখোৱাকে থাকিব নালাগে আপুনি খাওক কমকে খাওক একচুৱেলি কমকে আপুনি 1 ঘণ্টা 1.5 ঘণ্টা মূৰে খাই থাকক একচুৱেলি সেইটো কৰিব লাগে একেবাৰে নোখোৱাকে থাকিলেও আমাৰ একচুৱেলি বডি ফেটছ কেতিয়াও নকমে বডিত আমাৰ যিটো ফেটছ আছে ন ফেটছটো আপোনাৰ আইটেম বিচাৰে কিবা খাব বিচাৰে তো টাইমত সেইটো বস্তু দিব লাগে তো আমি সেইটো হিচাপতে ফ'ল' কৰি আছো আমাক যিটো হিচাপত দিছে নহয় জানো তো এতিয়া 5:30 আকৌ আমাৰ আইটেম আছে খাবৰ কাৰণে মাজতে খালো আপোনাক দেখুওৱা নহ'ল চাহ নোখোৱা ছোৱালীয়ে চাহ খাই আছে আৰু কিমান দুখৰ কথা হ'ব পাৰে জীৱনটো বৰ দুখৰ হৈ গৈছে অইল ফ্ৰী জিন্দগী হৈ গৈছে ৰাইচ কিমান দিন হ'ল নোখোৱা নেকি ৰাইচ নাই মোৰতো বাৰু মই পৰহি খাইছো ৰাইচ মইতো ৰাইচ নোখোৱা আজি যুগ হ'ল এমাহতকৈ বেছি হ'ল যেনে ভাত খোৱাই নাই মানে ভাত টোটেলি চোৱাই নাই কাৰ্বহাইড্ৰেট মানে একো লোৱাই নাই অ'টছ লৈছিলো এতিয়া অ'টছো 2-3 মাহ কমপ্লিট হৈ গৈছে এতিয়াতো পুৰা আৰু অকল খালি প্ৰটিন আৰু ভিটামিনত জিন্দা আছো আৰু নেচাৰেলত তো ঠিক আছে সেই গাইজ তো এতিয়া সময় হৈছে 5:30 তো এতিয়া কি খাই আছো দেখুৱাই আছো তো এতিয়া আমি লৈছোঁ এই 4টা এপ্ৰিকটছ আৰু 1 চামুচ পাম্পকিন চিডছ সহজ অসমীয়া ভাষাত ক'বলৈ গ'লে ৰঙালাও গুটি এইটো চব ৰঙালাও গুটি খাইছোঁ হে গাইজ তো এতিয়া সময় হৈছে 7টা বাজিছে ৰাতি এতিয়া লৈছোঁ আমি 1 কাপ জিঞ্জাৰ গ্ৰীণ টি আৰু এইটো দেখিছে নে চিয়া চিডছ খাই আছো নিকিও খাই আছে ময়ো খাই আছো এতিয়া আমি যাম ৱাকিঙত স্পীড ৱাকিং কৰিম 20 মিনিট তো জড়িত হৈ থাকক আমাৰ লগত যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ডায়েট লিষ্ট মানে কি ফ'ল' কৰি আছোঁ ঠিক আছে বাৰু জড়িত হৈ থাককচোন কিমান দূৰলৈকে দেখাব দেখুৱাওঁ Hey guys, তো এতিয়া সময় ৰাতি 7:30 বাজিছে চাহ খালো চাহ খাই এতিয়া পুৰা ৱাকিং অলপ কৰি লৈছো কাৰণ আমি দুইটাই ৱাকিং কৰি আছে নেকি আছে মই ৱাকিং কৰি আছো এতিয়া আৰু বেছি কথা নাপাতো কাৰণ মই ভিডিঅ'টো এডিট কৰিব লাগিব তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো যিহেতু এডিট কৰি নিদিলে বেয়া হ'ব কথাটো আৰু এনেকে আৰু ইয়াত অকণ চিপকে বৰষুণ দি আছে তো
পুনৰ এবাৰ লগ পাওঁ আপোনালোকক আজিৰ পৰা ভিডিঅ' আকৌ ষ্টাৰ্ট হৈছে আকৌ চলি থাকিব ভিডিঅ' দি থাকিম মই সৰু সুৰাকে হ'লেও তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ তো বাই বাই গুড নাইট শুভৰাত্ৰি পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি মই ৰিতৰাজমন্তে আজিলৈ সামৰণি মাৰিছোঁ সুস্থ হৈ থাকক সবলে থাকক আৰু কৰোণা মহামাৰীৰ পৰা নিজকে বচাই ৰাখক তো আজিলৈ বাই বাই লাইট স্কে বহুত কম দেখিছে তো মই লাইট বিচাৰি গৈ আছোঁ তো আজিলৈ বাই বাই